প্ৰেয়সী আছে আৰু মোৰ 11 years লাভ লাহে দুই বেৰি হৈ জাগৈ যাবৰে মোৰ এটা এনেকুৱা অনুভৱ হৈ আছে যেন এটা বেয়া সপোনত চলি আছোঁ, যেন বাস্তৱৰ পৃথিৱীখন যেন নহয় এইখন, সপোন সপোন যেন লাগিছে, যেন এটা বেয়া সপোন যেন লাগি আছে, যেন কিজানি চকু দুটা মেলি চাগে আকৌ জুবিনদাৰ গীত আৰু জুবিনদাক লগ পাম চাগে, এনেকুৱা যেন এটা অনুভৱ। মেঘৰঞ্জনী সেমেকা প্ৰভাত সপোন ৰাতিৰ জোনাকী মায়াত অভিমান সৰিছে তুমি নজনাকে হুৰ 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 হুৰাহিদে আপোন পথাৰখন মুকলাই নাহে হুৰ 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 হুৰাহিদে আপোন পথাৰখন মুকলাই নাহে। আজি ৰংমেলা টিভিৰ মঞ্চত উপস্থিত আছে মানসজ্যোতি কলিতা, এগৰাকী কণ্ঠশিল্পী আৰু তেওঁৰ সংগীত জগতত পৰিচয় মিকু মানৱ। নমস্কাৰ মিকু। নমস্কাৰ। ৰংমেলা টিভিলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে তোমাক সুধিব বিচাৰিছোঁ, সংগীত জগতলৈ তুমি কেনেকৈ আহিলা? আচলতে সংগীত জগত বুলি কোৱাৰ লগে লগে মই সৰুৰে পৰা সংগীতৰ লগত জড়িত আছিলোঁ। মোৰ মা আৰু মাহীয়ে সংগীত খুব ভাল পাইছিলে। সৰুৰে পৰা মোক সংগীত শিকাইছিলে। 4ৰ্থ শ্ৰেণীত মই প্ৰথম সংগীতৰ ক্লাছ কৰিছিলোঁ আৰু তাৰপিছতে মই স্কুলত, তাৰপিছত কলেজত মই গীত গাইছিলোঁ আৰু যিবিলাক আমাৰ স্থানীয় অঞ্চলত যিবিলাক সংগীতৰ প্ৰতিযোগিতা হৈছিলে সেই সংগীতৰ প্ৰতিযোগিতাবিলাকত মই ভাগ লৈছিলোঁ। কিছুমানত পুৰস্কাৰ পাইছিলোঁ, কিছুমানত পোৱা নাছিলোঁ। তো তেনেকৈ দুই এখন আমাৰ নলবাৰীত, যেতিয়া নলবাৰী কলেজত মই পঢ়িছিলোঁ তাতো মই বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানত মই ভাগ লৈছিলোঁ আৰু শেষত এতিয়া বিভিন্ন ধৰণে বিভিন্নখন মঞ্চত মই গীত গোৱাৰ সুযোগ লাভ কৰিছোঁ ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ অৱদান হিচাপে। সংগীতৰ গুৰু কোন আছিল? মোৰ সংগীতৰ গুৰু বুলি কোৱাৰ লগে লগে মা আৰু মাহীটো পাইছোঁ বাৰু। মই মা আৰু মাহীৰ জৰিয়তে মোৰ সংগীতৰ আৰম্ভণি কৰিলোঁ। তাৰপিছত যেতিয়া মই 4ৰ্থ শ্ৰেণীত বৰাজল বুলি কয়, মোৰ ঘৰ নলবাৰীত হয়, নলবাৰী বৰাজলত, তাতে গ্ৰীণ ভেলী সংগীত একাডেমীত মই সংগীত শিকিবলৈ গৈছিলোঁ আৰু প্ৰথম মই গুৰু হিচাপে পাইছিলোঁ থানেশ্বৰ তালুকদাৰ ছাৰক। ছাৰে প্ৰথমে মোক গীত শিকাইছিলে। স্কুলখন আছিল আনন্দ মোহন বৰুৱা তেখেতৰ। তাৰপিছত মই লণ্ডধৰ বড়ো ছাৰৰ পৰা শিকিবলৈ পালোঁ আৰু নলবাৰীৰ মুনীন বুজৰ বৰুৱা ছাৰৰ পৰাও মই সংগীত ক্লাছিকেল মই শিকিছোঁ আৰু এনেকৈ সংগীতৰ সাধনা মই কৰি আছোঁ। ভালে কেইজন গুৰুৰ সান্নিধ্যত তুমি সংগীত চৰ্চা কৰিছা, নিশ্চয় তোমাৰ ভাল হ'ব, ভৱিষ্যতো ভাল হ'ব। তুমি পঢ়া শুনা ক'ত কৰিছিলা? হয়, মই পঢ়া শুনা, মোৰ যি স্কুলীয়া জীৱন, মই জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ, আমাৰ বৰাজল জাতীয় বিদ্যালয়। ক্লাছ 10ৰ পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা মই তাতে দিছোঁ। হায়াৰ ছেকেণ্ডেৰী মই পঢ়িলোঁ প্ৰগ্ৰেছিভ একাডেমী নলবাৰী, তাতে মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ। তাৰপিছত নলবাৰী কলেজত মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলোঁ আৰু ইগনোত মই MA কৰিছোঁ। পলিটিকেল ছায়েন্সত অলৰেডি মই MA কৰিছোঁ আৰু ইংলিছতো মই MA জাষ্ট লাষ্ট ইয়াৰ মোৰ ইংলিছত MA। সুন্দৰ, দুটা ডিগ্ৰীধাৰী হ'ব আৰু খুব ভাল কথা। গীটাৰ বজাবলৈ কেতিয়াৰ পৰা শিকিলা? তো মই আচলতে গীটাৰিষ্ট হোৱাৰ মোৰ মন নাছিলে, কিন্তু মই যিহেতু গীত গাওঁ তো গতিকে কিছুমান গীত অভ্যাস কৰিবলগীয়া হ'লে হাৰমনিয়ামৰ জৰিয়তে কিছুমান গীত অভ্যাস কৰাত অসুবিধা পোৱা যায়। বিশেষকৈ কিছুমান হিন্দী গীতো কেতিয়াবা গাবলগীয়া হয় বা জুবিনদাৰ কিছুমান গীত বা মডাৰ্ণ যিবিলাক গীত আছে। তো সেইকাৰণে মই ভাবিছিলোঁ ক্লাছ মেট্ৰিক পৰীক্ষাৰ পিছতে যে মই গীটাৰ অলপ শিকাটো দৰকাৰ আছে। তো মই ফাৰ্ষ্ট ইয়াৰ যেতিয়া আছিলোঁ তেতিয়া মই গীটাৰ শিকা মই আৰম্ভ কৰিছিলোঁ। বঢ়িয়া, কথাখিনি গম পালোঁ। প্ৰথম তেতিয়াহ'লে আমি দৰ্শকসকলক এটা গীতেৰে আমোদ দিব বিচাৰোঁ তোমাৰ। হয়, মই জুবিনদাৰ খুব জনপ্ৰিয় গীতটি, তেখেতে আমাৰ অসমীয়া জাতিক, আমিতো সকলোৱে জানো জুবিনদাই অসমীয়া জাতিটোক কিমান ভাল পায় আৰু আমি অসমীয়াক কিবা এটা শিকাবৰ কাৰণে তেওঁ এটি গীত গাইছিলে। মই সেই গীতটি অকণমান আওৰাই দিছোঁ। ঠিক আছে। হুৰ 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 হুৰাহিদে আপোন পথাৰখন মুকলাই নাহে
হুৰ 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 হুৰাই দে আপোন পথাৰখন মুকলাই নাহে মমতালহী চোতাল ভৰিছে ঘৰে পথাৰে তোৰ খোপনি পুতিছে থলুৱাৰ পৰিচয় নৰবগৈ থলুৱা বুলি তোৰ চিনাকি দে হে হুৰ 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 হুৰাই দে আপোন পথাৰখন মুকলাই নাই কোনবা কোচ কোনজন ভূঞা কোন আদিবাসী নে পাহাৰীয়া ধৰিল জোৰে কৈ একেডাল জৰি খিলঞ্জীয়া অসমীয়া ৰজা ঘৰিয়াকো জনা দেখ লাগে ৰাজপাত বিচাৰি আলহীক নেৰে মাটি ঘৰ পথাৰ তোৰ আনে খায় ইহঁতক তোৰ ধমকি তোৰে হে হুৰ 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 হুৰাই দে আপোন পথাৰখন মুকলাই নাই আপোন পথাৰখন মুকলাই নাই সুন্দৰ গীতটো এটা কথা আজি মোৰ মনলৈ আনিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হুৰ হুৰ হুৰাই দে বুলি এটা নতুন পদক্ষেপ হাতত লৈছে যিহেতু তেখেতে দেখিছে যে পথাৰখন বজাৰখন ইতিমধ্যে তেনেকুৱা ধৰণৰ ব্যক্তিসকলে সামৰি পেলাইছে গতিকে তেখেতলোকক উপযুক্ত শাস্তি দি ইয়াৰ পৰা নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে এইটো সেই গীতটোৱেও জুবিনদাৰ সেই গীতটোৱেও এটা ভৱিষ্যত প্ৰজন্মক এটা উৎসাহ নিশ্চয় যোগাব হয় নহয় আমি সঁচাকৈ জুবিনদাক সেইকাৰণে মানে কোনো কাৰণতে পাহৰিব নোৱাৰোঁ আৰু এটা তোমাক কথা সুধিব বিচাৰিছোঁ কিমান মঞ্চত গীত গাইছা এতিয়ালৈকে অসমৰ বিভিন্ন ঠাইত মই প্ৰথম কথা ক'বলৈ গ'লে মই নলবাৰীত বিভিন্ন জেগাত মই গান গাইছোঁ এইবাৰ আমাৰ নলবাৰীতে দলুৱাৰ বিহু মঞ্চত মই গীত গাইছোঁ তাৰপিছত মাজতে আৰু এটা মই খুব সুন্দৰ অনুষ্ঠান আমাৰ নলবাৰী DC অফিচতো কৰিছিলোঁ DC ছাৰে মানে এখন প্লেণ্ট লৈছিলে তাৰ উদ্বোধনীৰ গেষ্ট হিচাপে মোক মাতিছিলে আৰু লগতে বেলচৰৰ ফালে কিছুমান প্ৰগ্ৰেম মই কৰিছিলোঁ নলবাৰীৰ বেলচৰ যে আছে আমি জানো সকলোৱে এইবিলাক অঞ্চলত মই বিভিন্ন জেগাত মই গীত গাইছোঁ ধমধমা অঞ্চলতো দুই এটা গীত কেনেকুৱা লাগে মঞ্চত যেতিয়া গীত পৰিৱেশন কৰি থকা মঞ্চত গীত গোৱা যিটো সময় আচলতে সংগীতৰ সাধনাৰ যেন এক প্ৰতিফল যেন পোৱা যায় অৰ্থাৎ সেই যিটো মুহূৰ্ত মানুহৰ সন্মুখত গীত গোৱাটো আৰু গীতৰ তালে তালে যেতিয়া মানুহে সহযোগ কৰে সেই সময়খিনি আচলতে সঁচাকৈ খুব মধুৰ কোনবিলাক মানুহক দৃষ্টি ৰাখি মানে আপুনি গীত পৰিৱেশন কৰে সেইটো অৱশ্যে যদি আমি মঞ্চৰ অনুষ্ঠানৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে মঞ্চৰ সন্মুখত থকা ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব যদি তাত ইয়ং এজৰ বেছিকৈ যদি আছে ছোৱালীবোৰলৈ বেছি চাইলো ছোৱালীবোৰলৈ যায় নহয় জানো ভাল ছোৱালী দেখিলে নাই সেইটোতো বাৰু হয় বাৰু গানৰ মাজতে আঙুলিয়াই দিবলৈ মন যায় এনেকৈ আমি দেখা পাইছোঁ হয় সেইটো তেনেকৈ হয় বাৰু কিন্তু কিছুমান ছোৱালীবিলাকে ভাল পোৱা ৰঙা চিঙা পৰি গৈছা নিশ্চয় ইয়াত ৰহস্য আছে কিবা এটা নাই ৰঙা চিঙা পৰি যোৱাৰ কথাটো কৈছোঁ মানে এনেকুৱা নহয় মানে ছোৱালীবিলাকেও ভাল পোৱা গীতবিলাক আমি গাব লাগিব তেতিয়া তেওঁলোকৰ উৎসাহ আমাক লাগিব এই ছোৱালীবিলাকে ভাল পাই যোৱা এটা গীত গাই দিয়াচোন ঠিক আছে হয় নহয় লাহে দৈ বেলি জাগৈ যাবৰে এইবিলাক গীত ছোৱালীবিলাকে ভাল পায় বৰ ভাল পায় বিৰা ৰে ৰি ৰি ৰে ৰা ৰে বিৰা ৰে ৰি ৰি ৰে বেৰা ৰে 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 ৰা 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 ৰি গা ৰ দে লাহে দৈ বেলি জাগৈ যাবৰে মনে মন প্ৰিয়া তৈ পলাবৰ সুন্দৰ কণ্ঠ এনেকুৱা কণ্ঠই কিছুমানক নিশ্চয় আকৃষ্ট কৰে নহয় জানো বিয়া পাতিলে নেকি নাই মই বিয়া পাতিম বুলি ভাবিছা নাই কিন্তু ঘৰৰ মানুহে ভাবিছে অহা বছৰ মোৰ বিয়া পাতিব আপুনি ভবা নাই
ময়ো ভাবিছোঁ। কাক ময়ো ভাবি থৈছে ভাবিছোঁ। এনে মনে মনে কাৰোবাক ভাবি থৈছে নেকি? এইটো হয় আচলতে, এইটো সম্পূৰ্ণ ব্যক্তিগত বিষয় হয়। সেইটো তথাপি মই ইণ্টাৰফেয়াৰ কৰিব নালাগে, তথাপি আহ, জানিলে ভাল লাগে নহয়? তথাপি মই ক'ম বাৰু। এইটো জনোৱাত মোৰ মানে বিশেষ ক্ষতি নাই। নাই, মই যদি জনাব ক্ষতি হয় পাৰিম। নালাগে ক'ব, নাই, কাৰণ মই তেওঁ জনাব- বেয়া পোৱাটো আমি নাই নিবিচাৰোঁ। নাই, মই জনাব পাৰিম বাৰু, এনেকুৱা নহয়। মোৰ প্ৰেয়সী আছে আৰু মোৰ 11 years লাভ। বাপৰে বাপ, ফুকলীয়া বয়সতে প্ৰেম কৰিলা। আচলতে কেনেকুৱা হৈছিলে প্ৰেমৰ যিটো বিষয়, একেলগে হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ তাই, মই এনেকৈ প্ৰগ্ৰেছিভ একাডেমীত। তো ফাৰ্ষ্ট ইয়াৰত গৈয়ে মানে মই তাইৰ প্ৰতি মোৰ প্ৰেম আহিছিলে, কিন্তু সেইখিনি সময়ত কিয় যেন মই ক'ব পৰা নাছিলোঁ তাইক, মানে ভাল পোৱাৰ বিষয়খিনি কিয় ৰাখিব পৰা নাছিলোঁ। কিন্তু বিষয়টো কি হ'ল, এনেকুৱা আছিলে যে মই যেন ক'ম আৰু, কিন্তু পৰা নাছিলোঁ, সাহস পোৱা নাছিলে। কিন্তু তাত আৰু মই এটা প্ৰব্লেমত পৰি আছিলোঁ যে বহুত ল'ৰাই মানে তাইক প্ৰপ'জ দিয়া, কিবা দিয়া, কিবি দিয়া, মই এইফালে ভাল পাই আছোঁ, মোক কয়, সিহঁতে কয় মই তাইক ভাল পাওঁ। কাজিয়া হোৱা নাইতো কেতিয়াবা? কেনেকৈ কাজিয়া কৰিম, মইতো ক'ব পৰা নাছিলোঁ, কাজিয়া কৰা নাই। তাৰপিছত জটিল বিষয় আছিলে। হায়াৰ ছেকেণ্ডেৰী কমপ্লিট হোৱাৰ পিছত কিন্তু মানে এতিয়া ঠিকে আছেনে? এতিয়া ঠিক ঠাক। যিগৰাকী প্ৰেয়সীৰ কথা আমি ভবা গৈছে নহয় জানো, আপুনি ভাবিছে, তেওঁক লৈ কিবা ৰচনা কৰা গৈছে নেকি? নিজাকে কিবা সৃষ্টি কৰা গৈছে? মই তাইক লৈ সৃষ্টি কৰিবলৈ গৈহে আছোঁ আচলতে। হয়। তথাপি এটি গীত মই নিজাকে মানে মই উলিয়াইছোঁ গীতটি। মোৰ এজন ভাল ফ্ৰেণ্ড আছে ভাস্কৰ সুৰত, নলবাৰীৰে ল'ৰা সি, এতিয়া গুৱাহাটী JMCত চাকৰি কৰে। তো সি মানে গীতটো কম্প'জ কৰিছিলে। আৰু নিকুনীল শৰ্মা, মোৰ খুবেই মানে আপোন নিকুদা, তেওঁ মানে গীতটিৰ লিৰিক্সখিনি তেওঁ কৰিছিলে। আৰু গীতটি প্ৰেমৰ গীত, আৰু সেইকাৰণে মই সেই গীতটি মই কণ্ঠদান কৰিছোঁ, আৰু গীতটি ৰাইজৰ বাবে মই উলিয়াইও দিছোঁ, আৰু ৰাইজৰ পৰা মই ভাল সঁহাৰি কোনটো আছিল গীতটো? গীতটি মেঘৰঞ্জনী। মই গীতটি অকণমান গুণগুণাইছোঁ। মেঘৰঞ্জনী সেমেকা প্ৰভাত, সপোন ৰাতিৰ জোনাকী মায়াত অভিমান কৰিছে তুমি নজনাকে, অভিমান কৰিছে তুমি নজনাকে। লাজুকী দুবৰীৰ কথা সুৰিতে পশ্চিমৰ বেলিয়াই বহাহে, অজৰা প্ৰেমৰ নিৰলা মৰমতে জোনবায়ু বুকুচাত উঠে, পুৰণি চিঠিৰ ভাৰৰ ভাজত আখৰণিজন পৰে, জেতুকা ৰঙীন দুহাতে তোমাৰ মৰম বিয়পি পৰে। মেঘৰঞ্জনী সেমেকা প্ৰভাত। সুন্দৰ। এইটো গীত। ছোৱালীজনীৰ নাম মেঘৰঞ্জনী নেকি? ছোৱালীজনীৰ নাম মেঘৰঞ্জনী আচলতে। এতিয়াতো বিয়া পাতিবই লাগিব নহয়? বিয়া পাতিম। তেওঁ কি কয়? তেওঁতো অ'কে আছে কাৰণে মই সাহস কৰিব পাৰিছোঁ। মই সেইটোৱে সুধিব খুজিছোঁ, প্ৰেম তোমালোকৰ মিঠাৰ কাৰণে কৰিছা নে সাহসৰ কাৰণে কৰিছা? আচলতে মই তোমাক চব বুলি কৈছোঁ, আৰু এতিয়া অলপ খেলি মেলি হৈ গৈছেগৈ। তুমি সৰু ল'ৰা, মই এতিয়াহে গম পাইছোঁ বিয়াই পতা নাই। আচলতে প্ৰেমটো এক নম্বৰ কথা, মিঠা প্ৰেম এনেকুৱা এটা বস্তু যে তাত মিঠা থাকিবই, তাত মিঠা আছে, কিন্তু কিছুমান সমস্যা মাজে সময়ে উদয় হয়। সেইটো মোৰ বা কাৰোবাৰ বুলি নহয়, সকলোৰে ক্ষেত্ৰত হয়। আৰু মই ভাবোঁ আৱেগ অভিমান থাকে সকলোতে থাকে। কেতিয়াবা হয়তো মাজে মাজে কিছুমান সংশয়ো আহিব পাৰে, কিন্তু এইবিলাক নেওচি যাব পাৰিব লাগিব। ঠিকে আছে। সংঘাত নহ'লে প্ৰেম দৃঢ় নহয়। গতিকে সংঘাত থাকিবই লাগিব, আৰু সেইটো বুজাবুজিত সমাধান কৰিব লাগিব। হয় হয়, মই এইটো বিশ্বাস কৰোঁ। গতিকে কেতিয়াবা তুমি নোকোৱাকৈ তেওঁক ক'ৰবালৈ গুচি গ'লা, মঞ্চত প্ৰগ্ৰেম কৰিব, লগত যায়নে কেতিয়াবা বাৰু?
তাই তেনেকৈ মোৰ লগত মানে মঞ্চ প্ৰগ্ৰেমত তাই যোৱা নাই, হয় কিন্তু কিছুমান অনুষ্ঠান যিবিলাক স্পেচিয়েল অনুষ্ঠান থাকে সামাজিক বান্ধোনৰ কাৰণে কিছুমান লাজো লাগে লৈ যাবলৈ লগত ন নাই এনেকুৱা নহয় বাৰু। হয় নেকি আচলতে তাই সময়টো অলপ কম, মানে তাই এডভকেচি কৰি আছে। অঁ তাই এডভকেট হ'লে দিনটো তাই কোৰ্টত থাকে, থাকিলে ৰাতি আৰু লৈ যোৱাটো তাইৰ কষ্টও পায়, অঁ তেনেকুৱা আছে আৰু। ঠিক আছে দিয়া। মই আকৌ কেনেবাকৈ এতিয়া এই মানৱ অধিকাৰ ভংগ কৰিছোঁ বুলি তেওঁ মোৰ লগত এডভকেচি নকৰিলে ভাল পাওঁ দেই। মই শুভেচ্ছা জনাইছোঁ দুইলৈকে। মই আন্তৰিক শুভকামনা জনাইছোঁ, ভাল হওক। আমি দ্বৈত কণ্ঠত কোনোবা দিনা গীত শুনিম, এই মঞ্চত আকৌ লগ পাম, নহয় জানো? নিশ্চয়। এতিয়া জুবিনদাৰটো বহুত অনুৰাগী, নহয় জানো? হয়। যে জুবিনদাৰটো নাই, জুবিনদাৰ যিটো আমি ন্যায় বিচাৰি আছোঁ, তোমাৰ মনত কেনেকুৱা ধৰণৰ ভাৱ হৈছে জুবিনদাৰ নোহোৱা অৱস্থাত? এতিয়া কেনেকুৱা লাগিছে এইবাৰ? আচলতে মই বহুত শূন্য হৈ গ'লতো, তোমালোকৰ কাৰণেও বহুত হয়, শূন্যতা দেখা পোৱা গৈছে। বহুত কষ্ট পাইছোঁ, যিটো মানে প্ৰকাশ কৰিবলগীয়া ভাষা আমাৰ নাই। আৰু যিদিনা জুবিনদা নোহোৱা হোৱাৰ যিটো মানে পাইছিলোঁ, বাৰ্তা যিটো পাইছিলোঁ, যিটো দুখ নহয় একেবাৰে বেয়া বাৰ্তা আছিলে, আৰু সেই বাৰ্তাটোৰ পৰা আজিলৈকে যেন মোৰ এটা এনেকুৱা অনুভৱ হৈ আছে যেন এটা বেয়া সপোনত চলি আছোঁ, যেন বাস্তৱৰ পৃথিৱীখন যেন নহয় এইখন, সপোন যেন লাগিছে, যেন এটা বেয়া সপোন যেন লাগি আছে, যেন কিজানি চকু দুটা মেলি চাগে আকৌ জুবিনদাৰ গীত আৰু জুবিনদাক লগ পাম চাগে, এনেকুৱা যেন এটা অনুভৱ। মোৰ গাৰ নোম শিয়ৰি গৈছে কথাটো শুনি পেলাই। জুবিনদা নোহোৱাটো কোনেও অনুভৱেই কৰিব নোৱাৰে আচলতে। হয়, যি হওক গীতৰ মাজেদি তেওঁক জীয়াই ৰাখিব লাগিব, হয় নহয়? আছে বুলি সদায় ভাবি পেলাই আমি কাম কৰি গৈ থাকিব লাগিব। আৰু এটি গীত গুণগুণাব নেকি কিবা? পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে, হাতেৰে ঢুকি নোপোৱা জোনৰে ছবি, পাখি মেলি সপোনে আগচিলে জীৱনত, কোনোবা দূৰদী আকাশৰ নীলিমাতে, সেই মন আজি যেন অসীমত লীন হোৱা তৃষা, কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো। অতি সুন্দৰ, বঢ়িয়া লাগিছে তোমাৰ গীত শুনি। ভৱিষ্যত কিবা পৰিকল্পনা আছে নি সংগীত জগতক লৈ? ভৱিষ্যত পৰিকল্পনা বুলি কোৱাৰ লগে লগে বহুত কথাই ভাবা আছে। তাৰে ভিতৰত মই এটি গীতৰ মই শ্বুটিং কৰিছোঁ অলৰেডি, গীতটোৰ ভিডিঅ' শ্বুটিং হৈ গৈছে। ভিডিঅ'টোৰ মানে যিটো গীত তাৰে কণ্ঠ আৰু মানে যিটো সুৰ আৰু কথা ভাস্কৰ সুৰথৰ হয়, আৰু গীতটিত মই কণ্ঠদান কৰিছোঁ। লগতে আপোনাৰ নন্দিনী কাশ্যপ আৰু অৰ্ণবায়ন তেওঁলোকে গীতটিত অভিনয় কৰিছে, আৰু গীতটি আমি জুন মাহ পৰিলে জুনৰ 10 তাৰিখৰ আগত আমি গীতটি ৰাইজৰ বাবে আমি প্ৰকাশ কৰিম। আৰু লগতে ইয়াৰ পিছত আৰু কিছুমান মোৰ কাম আছে, অলপ জুবিনদাৰ গীতৰ হেৰিৰ লগত মিলাই তেনেকৈ কিছুমান আমি গীত আমি বনাম। তাৰে কাৰণে আমি অলৰেডি কথা বতৰা পাতি আছোঁ, অলৰেডি কথা বতৰা চলি আছে। আৰু লগতে কিছুমান চলচ্চিত্ৰ জগতৰ লগত জড়িত তেনেকুৱা কিছুমান অনুষ্ঠানৰ মাজলৈ আমি যাম, সেইবিলাকো আমি চিন্তা চৰ্চা কৰি আছোঁ। ভৱিষ্যত পৰিকল্পনা থকাটো ভাল। হয়, আমি শেষত আপোনাৰ যিটো গীত নতুনকৈ প্ৰস্তুত কৰিছে সেইটো বিষয়ে অকণমান গুণগুণাই দি আজি অনুষ্ঠানটো ইয়াতে সামৰিম বুলি ভাবিছোঁ। ঠিক আছে, মই গীতটো গাইছোঁ। নাহৰে মেলিলে কুঁৱলী তই আহিবি বুলি, নাহৰে মেলিলে কুঁৱলী তই আহিবি বুলি, ঢোলটি নাবাজে তই নাচিলে, লাগে কিবা খালী কিবা খালী কিবা খালী খালী, ঐ মোৰ নাহৰ ঐ মোৰ নাহৰ ঐ মোৰ নাহৰ
ঐ মোৰ নাহৰৈ নকৈ কুঁহিপাত গছৰে ডালতে নকৈ সাজতে তই তোৰে হৈ ৰূপতে আকাশ কঁপিছে বিপাঙত পৰিছো মই চালে চকুৰোৱা ধুনীয়া মুখনি দেখি তোক মৰম লাগি যায় তোকে হৈ নাপালে লগাই দিম গণ্ডগোল মৰমে কলিজা খায় ঐ মৰমে কলিজা খায়। গণ্ডগোল নকৰিবা। গীতত যিটো গণ্ডগোলৰ শব্দ শুনিলোঁ, তোমালোকৰ আগন্তুক দাম্পত্য জীৱন সুখী হ'ব, দুয়ো মিলামিছাকৈ আগবাঢ়িবা। আৰু আমিও পুনৰ তোমাক এই মঞ্চত লগ পোৱাৰ আশা কৰিছোঁ। হয়, নিশ্চয়। পৰিকল্পনাবোৰ নিখুঁত হওক, ভাল হওক। ধন্যবাদ। ধন্যবাদ, নমস্কাৰ।